মানুহজনী কম বস্তু নহয় কি কৰে কি কৰে কি কৰে তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তো গাইজ আজি এটা অকণমান ব্যতিক্ৰমী ভিডিঅ' হ'বলৈ গৈ আছে। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ। তো গাইজ আজি ভিডিঅ'টো হৈ গৈছে এটা বিশেষ ৰেচিপি। তো ৰেচিপিটো কি আপোনালোকক কৈ আছোঁ। তো গাইজ ৱাইফে বনাব, বিশেষকৈ মই ইমান এটা নাজানো, হ'লেও মানে অকণমান সহায় সহযোগিতা কৰিম। তো গাইজ এইটো আপোনাৰ হেল্থৰ কাৰণে কোনো ক্ষতিগ্ৰস্ত নহয়, এইটো বিৰাট ভালেই বস্তু। কল পিঠা বনাবলৈ গৈ আছোঁ। তো জাহাজী কল আৰু আপোনাৰ পিঠাগুড়ি মিক্স কৰি কল পিঠা হ'ব। তো গাইজ কলপাতত হেৰি কৰি পিনি বনোৱা হয়, কিন্তু কলপাত যিহেতুকে মানে আছে যদিও মানে আমি মানে অকণমান ব্যতিক্ৰমী কৰিব বিচাৰিছোঁ। তো গাইজ আজি আমি তৰাপাতত কল পিঠা বনাম। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া বেলেগৰ বাৰীত তৰাপাত চুৰ কৰিবলৈ গৈ আছোঁ। कैसा लगा मेरा मजाक? তো গাইজ এতিয়া আমি তৰাপাতৰ পিঠা বনাবলৈ কাৰণে তৰাপাত ছিঙিবলৈ আহি আছোঁ। তো এইফালে ৱাইফে তৰাপাত বেলেগৰ বাৰী চুকৰ পৰা চব কাটিছে। তৰা পিঠা খাবলৈ তৰাপাত চুৰ। গাইজ অলপ এটা এইফালে আছে, ঢুকি নাপায়গৈ। পানী আনি পুৰা তৰাপাত কাটি চুৰ কৰি লৈ যাম। নলোৱা কটিখন আনিব লাগে। ये बड़ी अच्छी बात कही आप। তৰাপাত চুৰ তৰাপাতৰ পিঠা খাবলৈ তৰাপাত চুৰ কৰি আহিছে। বলক তৰাপাত লৈ লৈছোঁ, লৈ লৈছে অলপ। তৰাপাতৰ কলপিঠা বনাই আমি এতিয়া তৰাপাত চুৰ কৰিলোঁ। এতিয়া পিঠাটো কেনেকৈ বনাব, কি কৰিব আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ পিঠাটো বনাব ৱাইফে, কিন্তু মই বস্তুখিনি যোগাৰ কৰি দিছোঁ। পাতখিনি এতিয়া চিংগল কাটি লওঁ। এডালক কোনো কাম নাই, এডাল জাতীয় পতাকা উৰাবলৈ মজা হ'ব। कितने शानदार विचार रखते हैं जी। গাইজ ঠিক হৈ গৈছে, এতিয়া এইখিনি ধুব লাগিব। গাইজ কিন্তু পানীটো ভৰাই লৈছোঁ, পানীৰ পৰা ধুব লাগিব এতিয়া মজাকৈ, নহ'লে এই পাতত কি কি লাগি আছে দেখিছে নাই, এইবিলাক লেতেৰা লাগি থাকে। এইবিলাক ভালকৈ চাফ কৰি ল'ব আপোনালোকে। কি কৰে भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। আমাৰ ইয়াত খুব মহ দেখিছেনে, আপোনালোকে কৰিছে যিয়ে নহওক জলদি ধুই লওঁ। গাইজ পূৰা হৈ গৈছে এইখিনি ধৰা।
তো গাইজ পাতখিনি আনি ৱাইফক চব্জি দিলোঁ। তো এতিয়া ব'লক কেনেকৈ কি কৰে কি নকৰে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে পাতখিনি ধুনীয়াকৈ এখন চাফা কাপোৰ লৈ এনেকৈ মুচি ল'ব। শুকালে মানে ভাল হয় আৰু বনাবলৈ পিঠাটো। শুকালে ভাল হ'ব ন? শুকালে ভাল হয়। তো গাইজ ফিনিছ। ফিনিছ অলমষ্ট গোটেই পাতখিনি মোহাৰি ये भगवान क्या जुलुम है। হা কল অনাই নাই বাহিৰতে আছে। কল অনাই নাই, কল অকল দুটা আনি থোৱা আছে। আনি লওঁগে। তো কলটো আনি লওঁগৈ। তো গাইজ এইখিনি কলখিনি আপোনাৰ এই বাহিৰত আছিলে যে সেইকাৰণে অকণমান ধুই ল'ব লাগিব ভালকৈ। মিঠা ইমানে মিঠা পৰুৱা কোবত থাকিব পৰা নাই। इसका आंसर तो नहीं आता मुझे। বহুত মিঠা হয় কলখিনি, সেইকাৰণে পকাটো বেছি হৈছে। এতিয়া এইখিনি ধুই ল'ব লাগিব, চাফাকৈ ধুই ল'ব লাগিব। তো গাইজ এইফালে কলখিনি ধুনীয়াকৈ ধুই অনা হ'ল, দেখিছে? তো এইখিনি নিজৰ বাৰীৰে কল হয়, এইটো মানে আপোনাৰ ঘৰতে লাগিছিলে। তো গাইজ গৰম খুব হৈছে, তো সেইকাৰণে মানে চোলাটো খুলি ল'লোঁ, পূৰা গেঞ্জি পিন্ধি আছোঁ এতিয়া। বাকী যিয়ে নহওক আগৰ ভিডিঅ'কেইটাতো প্ৰায় ভিডিঅ'ত মই গেঞ্জিতে ওলাইছোঁ। তো গাইজ গৰম খুব হৈছে কাৰণে এনেকৈ বৰ চৰ শব্দ হৈ আছে চাগে। ওপৰত আপোনাৰ এখন ফেনখন চলি আছে, তো সেইকাৰণে একদম মানে চৰ শব্দ হয়। যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেখেতলোকে আগৰ ভিডিঅ'বিলাক চাওক আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। তো গাইজ বাকী আৰু কি কি প্ৰচেছ হয় কি নহয় আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক। তো গাইজ কলখিনি এতিয়া গুচাই ল'ব লাগিব, বাকলি গুচাই ল'ব লাগিব। তো বাকলি গুচাত অকণমান সহায় কৰি দিওঁ, আপোনালোকে চাই থাকক। তো গাইজ এইফালে পূৰা গোটেইখিনি গুচোৱা হৈ গৈছে। 10টামান লৈছোঁ কল, 10-11টামান। কল 10-11টামান লৈছে। তো আপোনালোকৰ পিঠাগুড়ি জোখত লৈ ল'ব কলটো। বৰ বেছি ল'লে আপোনালোকৰ বেয়া হ'ব। নহ'লে পিঠাগুড়ি এইখিনি আগৰ পিঠাগুড়ি নহয় জানো? আগৰ খুন্দি থোৱা আছিলে, তো সেই পিঠাগুড়ি গোটেইখিনি সানিব লাগিব ন? ধুনীয়াকৈ সানিব লাগিব। হাতত লাগিয়ে ধৰিলে গোটেই। পূৰা হাতত লাগি ধৰিছে। ধুনীয়া গোন্ধাইছে। স্মেল ইজ ভেৰি নাইচ ন? খাওঁ লাগি যায়। তো জাহাজী কলৰ গোন্ধ। ভীমকল হ'লে বেছি ভাল লাগে। ভীমকল হ'লে বেছি ভাল ন? এইটো আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব। যদি ভালকৈ মিক্স নকৰে তেতিয়া অকণমান দিগদাৰ হয়, মানে এটুকুৰা হৈ থাকে, কল এটুকুৰা হৈ থাকিব। আপোনাৰ এইটো মিক্স ভালকৈ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে পূৰা ভালকৈ মোহাৰি ফেনেকি পূৰা ভালকৈ মিক্স কৰি ল'ব। ফাইনেলি এইটো হৈ গৈছে, এতিয়া আপোনালোকে ধৰিব পাৰিছে। একদম ধুনীয়াকৈ ইয়াক পূৰা মিক্স কৰি লোৱা হ'ল। তো ইয়াত আপোনালোকে বেলেগ বস্তু নাৰিকল চাৰিকল কিবা কিবি এড কৰোঁ বুলি ক'লে কৰি ল'ব পাৰিব। তো আমাৰ বৰ্তমান একো নাই, কল আৰু পিঠাগুড়িয়ে দিয়া হৈছে। তো এইফালে চাওক, হাতত এনেকৈ আপোনালোকে এনেকৈ দি লৈ আপোনালোকে এনেকৈ পাতখন ওলটাই প্ৰেছ কৰি দিব। হাতে হেঁচি দিব মানে। তো হেঁচি দি আকৌ এক জাপ লুটি খুৱাই দিলে পাতখন, বছ হৈ গ'ল। তো গাইজ দুটা হৈ গৈছে। তো বাকীখিনি এনেকৈ কৰি লওঁ। তো গাইজ ফাইনেলি আপোনাৰ এইখিনি গোটেইখিনি কৰি লোৱা হ'ল। বাকী সেইফালে গামলা খালী। তো এতিয়া আপোনাৰ কেৰাহীটো গৰম কৰি লোৱা হৈছে, দেখিছে আপোনালোকে, ধৰিব পাৰিছে। তাৰ পৰা কেৰাহীটো গৰম কৰি লোৱা হৈছে এতিয়া। তো গাইজ ঠিক এনেদৰে আপোনালোকে দি দিব। এইটো কিমান সময় হেৰি কৰিব লাগিব? এইটো সিজালৈকে কৰিলেই হ'ল আৰু। অঁ, যিমান পাতলকৈ দিয়ে সিমান সোনকালে সিজে। যিমান পাতলকৈ দিব এইটো সিমান সোনকালে সিজিব। তো এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে যদি পাতলকৈ দিয়ে কুইক হ'ব, আৰু যদি ডাঠকৈ দিয়ে তেতিয়া অকণমান সময় লাগিব। তো গাইজ বাকী যিয়ে নহওক, আমাৰ কিমান সময় লাগে ঠিকনা নাই, আমি পাতলাকৈ দিছোঁ, সোনকালে হ'ব লাগে। 5 মিনিটমান লাগিব। অঁ, তো গাইজ 5 মিনিট নালাগে, 3 মিনিটমান লাগিব। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ অলমষ্ট হোৱাৰ দিশৰ ইয়াৰ।
এইটো ভিজিলে গম পাবই পাতটো এৰাই এৰাই যাব। পাতটো যদি এৰাই যায় তেতিয়া আপোনালোকে গম পাব, মানে পিঠাটোৰ পৰা পাতটো উঠি উঠি আহিব, তেতিয়া গম পাব আৰু পিঠাটো যে সিজিছে বুলি। তো গাইজ এটা হৈ গৈছে অলমষ্ট, আপোনালোকে দেখি ধৰিব পাৰিছে। চাওক পিঠাটোৰ পৰা পাতটো কেনেকৈ উঠি গৈছে। তো ঠিক এনেকৈ উঠি যাব লাগিব, তেতিয়া জানিব যে পিঠাটো হৈ গৈছে অলৰেডি। তো বাকীখিনি হৈ লওক। তো গাইজ পূৰা ফাইনেলি এইখিনি হৈ গৈছে, গোটেইখিনি হৈ গ'ল। তো অলপ গৰম হৈ আছে, তো ইয়াৰ পাতখিনি আঁতৰাব লাগিব। তো গাইজ আমাৰ এতিয়া খাব জোখাই আমি 3টা গুচাই লৈছোঁ। এইকেইটা গুচোৱা নাই, এইকেইটা এনেকৈ থাকিব, আৰু যেতিয়া খাম তেতিয়া এইকেইটা গুচাই ল'ম। তো বৰ্তমান এইকেইটা গুচাই লোৱা হ'ল। তো এইকেইটাৰ লগত খাবলৈ কাৰণে আপোনাৰ এইফালে চাহ বনাই লোৱা আছে, লাল চাহ। তো গাইজ লাল চাহৰ লগত আপোনাৰ এইকেইটা পূৰা পিঠা খাম এতিয়া। তো গাইজ এইফালে চাহ বাকি লোৱা হ'ল, এইফালে পিঠা। তো এতিয়া পূৰা জুতি লোৱা সময় আৰু रहा नहीं जाता। তো গাইজ পিঠা এতিয়া টেষ্ট কৰিম আমি পিঠাই। তো পূৰা পিঠা লৈ লৈছোঁ। পূৰা মজা হ'ব। তো গাইজ বিৰাট মস্তি হৈছে। মজা বনাইছে, মজা। আপোনালোকে বনাই খাই চাব কেনেকুৱা হয়। তো গাইজ পূৰা খাই বৈ হৈ গ'ল এতিয়া। পিঠাটো বঢ়িয়া লাগিলে খাই। পিঠাটো আপোনাৰ তেল চেল দিয়ে বনোৱা নহয়। তো এইটো আপোনাৰ কল আৰু পিঠাগুড়ি, স্বাস্থ্যৰ কাৰণে এইটো বিৰাটে ভাল, এইটো কাকো অপকাৰ নকৰে। তো আপোনালোকে এইটো নিজে বনাই খাব পাৰে, বনাই খাই চাব পাৰে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তো টিল দেন টাটা, বাই বাই।